হাই গাইজ, গাড়ী ওলাই ৰেডি কৰিলোঁ আৰু আজি এটা ভ্লগ বনাম বুলি ভাবিছোঁ। ক'ত যাওঁ আপোনালোকে চাই থাকক। আৰু আমি যোৱাৰ আগতে প্ৰথমতে মাধৱ মন্দিৰত দৰ্শন কৰি লওঁ যাতে যাত্ৰা ভাল হয়। তো আমাৰ লগত বৰ্তমান এইকেইজন আছে আৰু মিৰ্জাত মাৰ্টিন বোলাজন আছে, তেওঁ উঠিব। আৰু আমাৰ হৃদয়, দীপ আৰু অৰ্জুন, নিপাংকু, ভৱ, বিদুল আৰু সঞ্জিত। আৰু এয়া হ'ল আগ্গাচুৰি গণেশ মন্দিৰ আৰু ইয়াৰ সন্মুখত বিপৰীত চাইডে আছে এয়া আগ্গাচুৰি পাৰ্ক, এয়া শৰাইঘাট ৰণ স্মৃতি উদ্যান। আৰু আমি বৰ্তমান এয়া মিৰ্জাত আছোঁ। এয়া আমি মাৰ্টিনক ল'লোঁ, এয়া মাৰ্টিন, মইনা। আৰু আমি এতিয়া মিৰ্জাৰ পৰা ডাইৰেক্ট চিধা বকলৈকে যাম, তাৰ পৰা আৰু এক্সট্ৰা ৰাস্তা হ'ব। আৰু এয়া হ'ল মিৰ্জাৰ চক। আমি মিৰ্জাৰ চকতে গোটেইকেইজনে কিবা অলপ খাই লওঁ। আৰু এয়া হ'ল আমাৰ মাৰ্টিনৰ বাইক। একফালে KTM-ৰ গ্লাছ আৰু আনফালে গ্লেমাৰ নে স্প্লেণ্ডাৰৰ গ্লাছ। আৰু এতিয়া আমি ইয়াত অলপ কিবা কানি খাই ল'লোঁ গোটেইকেইজনে। এতিয়া আমি ডাইৰেক্ট বকলৈকে যাম আৰু তাৰ পৰা হয়তো লেফ্ট চাইডে সোমাব লাগিব, দেখাই আছোঁ আগলৈ। আৰু এয়া আমাৰ দ্বীপে ব্লুটুথ বক্সত গান শুনি আছে। আৰু বৰ্তমান আমি ছয়গাঁৱত আছোঁ, ৰাস্তাৰ কাষত। আৰু এই ঠাইখিনি আপোনালোকে চাওক, ৰাস্তাত দুয়োপাৰে কিদিনা সেউজীয়া সেউজীয়া গছ। বকলৈ আহিলে এই ঠাইখিনি পোৱা যায় মাজতে। এয়া হ'ল বকচ চক। আমি এইফালেৰে লাম্পিলৈ যাম, এইটো ৰাস্তাৰে বকচ চকৰ পৰা।
আৰু বৰ্তমান অলপ ফটো উঠিব ৰৈছোঁ ইয়াত সকলোৱে। বাইকবোৰ থোৱা আছে আৰু সকলো ফটো উঠাত ব্যস্ত। মজা প্লেচ। আৰু বহুত দূৰ অহাৰ পিছত এইখন এখন গাঁও পাইছোঁ আৰু ৰাস্তাবোৰো খুবেই বেয়া। আহক আৰু আগলৈকে চাই থাকক। আরে আপোনালোকে দেখিছে এয়া কি মজা ভিউ, কি সুন্দৰ পাহাৰ ইয়াত। Wow! 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 Jai Shri Ram! জয় শ্ৰীৰাম। Jai Shri Ram! এয়া আপোনালোকে দেখিলে কি সুন্দৰ ঠাই। আৰু এইটো এটা মাজতে চক পালোঁ। চিধাই গ'লে হাহিম যাব পাৰি আৰু এইফালে গ'লে লাম্পি। আৰু এইখিনি ঠাই খুবেই বেয়া, এনেকুৱাকৈ চাইডেৰে যাব লাগে। আৰু এনেদৰে এনেকে ৰাস্তাৰ মাজেৰে নিজৰা পাৰ হৈ গৈছে। আৰু দেখিছে আমি বহুত ওপৰত উঠি আহিলোঁ। এয়া কি মজা ভিউ। এয়া তলত আৰু নিজৰা আছে। আপুনি দেখিছে কেনেকুৱা ঠাই, কি সুন্দৰ পৰিৱেশ ইয়াত। আৰু আপোনালোকে দেখিছে আমি এটা বৰ্তমান নিজৰা এটা পাইছোঁ, কি সুন্দৰ নিজৰা। আৰু আমাৰ সকলোবোৰ আছে।
আৰু এইটো তলত নিজৰা আছে আপোনালোকক অলপ আগুৱাই দেখুৱাই দিওঁ এইটো নিজৰা আৰু বৰ্তমান আমি আহিছোঁ লৱাৰ লাম্পি এখন গাঁও এখন মানে চক টাইপৰ এটা সেই আছে মানে দুখনমান দোকান আছে ইয়াত আছোঁ বৰ্তমান গোটেইকেইজনে অলপ কিবা খোৱা বস্তু লৈ লওঁ চিপছ বা অলপ কিবা কানি এনেকৈ লৈ লওঁ আপোনালোকে এইটো হৈ চাব পাৰে কি ধুনীয়া কুঁৱলী পৰি আছে তাত আপোনালোকে চাওক কি ধুনীয়া কুঁৱলী পৰি আছে লাম্পি আহিব লাম্পি আহিব আমি গাঁও কি সুন্দৰ পৰিৱেশ সুন্দৰ পৰিৱেশ নাইস প্লেস কি সুন্দৰ পৰিৱেশ তো আমি বৰ্তমান আমি এই লাম্পি গাঁওখন আহি পাইছোঁ এইখন দেখা পাইছে আমি এই লাম্পি গাঁওখন আহি পাইছোঁ এইখনে গাঁও আৰু এতিয়া আমি অলপ আৰু আগৰ ফালে যাম যাই চাই আহিম মানে 2 কিলোমিটাৰমান যাম
আমি বৰ্তমান আহি মেঘালয় পাইছোঁ। মেঘালয় নিশ্চিত সঞ্জিত, কেনে অনুভৱ? অনুভৱ প্ৰদীপ, অনুভৱ কেনে মেঘালয়ৰ? চাব পাৰে আমাৰ অসমৰ মানুহে। সকলো আহিব পাৰে লাম্পি। আমি বৰ্তমানে মেঘালয় অসম বৰ্ডাৰত আছোঁ। এয়া মেঘালয় অসম বৰ্ডাৰত আছোঁ বৰ্তমান। সুন্দৰ বতাহ আহি আছে আৰু আমাৰ মিজিলেও ব্লগ বনাই আছে ব্লগ। মেঘালয় লাম্পি বৰ্ডাৰ। আৰু আমি এতিয়া বৰ্তমান সকলো এতিয়া ইয়াত এখন ফটো লৈ লওঁ আৰু আহিছোঁ যাতে। এয়া মেঘালয় আৰু লাম্পি বৰ্ডাৰ। আমি এইকেইজন আহিছোঁ। আৰু কি সুন্দৰ পৰিৱেশ, বতাহও আহি আছে। এয়া অলপ আমি ফটো উঠিব ৰখিছোঁ ইয়াতো। মই দেখুৱাই দিছোঁ। এয়া আমাৰ কি ধুনীয়া সুন্দৰ পৰিৱেশ। এইফালে মেঘো আছে, কুঁৱলী পৰি আছে। নহ'লে আমি এতিয়া আৰু আকৌ উভতি যাবলৈ ওলাইছোঁ এয়া লাম্পি গাঁওখন এৰি। বহুত ভাল লাগিল। আৰু এতিয়া আমি অলপ তলফালে যাই কিবা অলপ খাই ল'ম। এইটো হ'ল এটা শিৱ মন্দিৰ আৰু এইডাল গছডাল চাওক কি সুন্দৰ। আৰু এয়া এইফালে পাহাৰৰ ভিউ। এইটো এটা শিৱলিংগ। আৰু আমি বৰ্তমান লাম্পিৰ পৰা আহি পালোঁ। এইখনে পাহাৰ আৰু এইফালেদি যায় হাহিম। ইয়াত লিখা আছে হাহিম 4 কিলোমিটাৰ। আৰু এইফালেদি হাহিম যায় আৰু এইফালেদি লাম্পি যাব পাৰি। আৰু এতিয়া আমি এইফালেদি মানে বকো চকো ল'ব পাৰিম। এইফালেদি বকো হৈ ঘৰ যাওঁ। তাৰপিছত আমি সকলোৱে একেলগে লাম্পিৰ পৰা ঘৰমুৱা হ'লোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব আৰু লাম্পিলৈ নিশ্চয় এবাৰ যাব। আজিলৈ ইমানেই, ধন্যবাদ।